বিশ্বনাথ আছিলোঁ। কালিৰ পৰা ক্ৰমান্বয়ে সুস্থ হৈ পৰিছোঁ। গতিকে মন চন অলপ ভাল লাগিছে কালিৰ পৰা। এইটো কেৱল সম্ভৱ হ'ল কোৰ্টৰ নিৰ্দেশৰ কাৰণে আৰু সংবাদ মাধ্যমৰ আপোনালোকৰ হেঁচাৰ কাৰণে আৰু অসমৰ ৰাইজে যি ডিমাণ্ড কৰিলে তাৰ কাৰণে এই চিকিৎসাটো সম্ভৱ হ'ল। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মই এটা কথা কওঁ যে জেলত মানে অকল মই নহয়, বেছিভাগ মানুহৰে অৱস্থা এনেকুৱা বেয়া, খুব অৱস্থা বেয়া। যোৱা 11 তাৰিখৰ দিনা এজন ৰোগী, তাত 17 বছৰ বসবাস কৰা ৰোগী এজন মানে কয়দী এজন মৃত্যু ঘটিছে চিকিৎসাৰ অভাৱত। তেনেকুৱা কৰুণা শইকীয়া বুলি এজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ তাত চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে। মূলতঃ মানে এই খাদ্যৰ অভাৱত, খাদ্য অত্যন্ত বেয়া খাদ্য দিয়াৰ কাৰণে আৰু চিকিৎসাৰ অব্যৱস্থাৰ কাৰণে আৰু সময়মতে মানে চিকিৎসালয়লৈ নপঠিওৱাৰ কাৰণে বহুত মানুহৰ তাত মৃত্যু ঘটিছে। সাংঘাতিক ধৰণৰ বেয়া চিকিৎসা জেলত হয়। ৰাজ্যসভালৈ এজন কা বিৰোধী মানুহ গ'লে ভাল হয়। মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অসমৰ আন্দোলন শক্তিশালী, চৰকাৰক বাধ্য কৰিব পৰা আন্দোলন হ'ব লাগে। মই সকলোকে কা বিৰোধী আন্দোলন শক্তিশালী কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ঐক্যবদ্ধ আন্দোলন ঐক্যবদ্ধ হ'ব লাগে, ঐক্যবদ্ধ।